অসম বাৰ্তা চেনেলৰ দৰ্শকসকলক স্বাগতম জনাইছোঁ অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজৰ বাৰু কিমানে ৰেঙুনি চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট চায়? নিশ্চয় বেছি সংখ্যক লোকে এই ধাৰাবাহিকখন চোৱাৰ লগতে তেওঁলোকৰ প্ৰিয় ধাৰাবাহিক, নহয়নে? বৰ্তমান এই ধাৰাবাহিকখনত ৰিচা নামৰ এটি নতুন চৰিত্ৰই ভুমুকি মাৰিছে, নহয়নে? ৰিচা চেত্ৰী নেপালী হয়। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ৰিচাৰ বিষয়ে কিছু কথা জনাম। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো এটা লাইক কৰি ল'ব, আৰু যদিহে চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু যদিহে কোনোবা নতুন আজি চেনেলটো তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকত ৰিচাৰ চৰিত্ৰত অভিনয় কৰা এইগৰাকী অভিনেত্ৰীৰ নাম হৈছে ৰিচা চেত্ৰী। বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰাৰ আগতে ৰিচা চেত্ৰীয়ে উৎপল দাসৰ লগত আৰু আচুৰ্য বৰপাত্ৰৰ তৰালী ভল 2ৰ দৰে বহুতো সুন্দৰ সুন্দৰ গীতৰ ভিডিঅ'ত অভিনয় কৰা আমি দেখিবলৈ পাইছোঁ। কিছুদিন পূৰ্বে ৰাকেশ ৰিয়ানৰ তোমাৰে নামত এলবামটোতো অভিনয় কৰা দেখিবলৈ পোৱা গৈছিল। ৰিচা চেত্ৰীৰ ঘৰ ডিগবৈত, আৰু তাইৰ স্কুলীয়া জীৱন ডিগবৈ কাৰ্মেল স্কুলৰ পৰাই আৰম্ভ কৰিছে বুলি জানিব পাৰিছোঁ, আৰু লগতে জানিব পাৰিছোঁ যে তাই এগৰাকী অভিনেত্ৰী হোৱাৰ লগতে কণ্ঠশিল্পীও। তুমি নহ'লে এনেকৈ জীয়াই থাকিমনো কেনেকৈ, মোৰে জীৱন তোমাৰে নামত। তো বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। অনাগত দিনত ৰিচা চেত্ৰী আৰু তথ্য সংগ্ৰহ কৰি আপোনালোকক ভিডিঅ'ৰ আকাৰে দিবলৈ চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ'ৰে আপোনালোকক আকৌ এবাৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই।